বিশেষকৈ আজি আপোনালোকে সকলোৱে গম পায় কাইলৈ আমাৰ ভোটিং ডে হয় আৰু এই ভোটিং ডেটোৱে ডিচাইড কৰিব যে আমাৰ ফিউচাৰ বা আমাৰ নেক্সট 5 years কেনেকৈ হ'ব। চ' মই আপোনালোকৰ আগত হাতযোৰ কৰি আপোনালোকৰ আগত অনুৰোধ কৰিছোঁ যে আপোনালোকে এবাৰ খুব ভাবি চিন্তি খুব চাই চিটুৱেশ্যনখিনি বুজি মেলি আপোনালোকে যাতে ভোট কৰে। আৰু আমি এজ কংগ্ৰেছ আমি এবাৰ এলায়েন্সত আমি এই ইলেকশ্যনটো আমি কিবা কৰিছোঁ। তো এই কথাটো লৈ পিনি হয় বহুতখিনি চৰ্চা হৈছে, বহুতখিনি মানুহে সপাই ভাবিছে যে এইটো লৈ আমাৰ এতিয়া ফিউচাৰ কেনেকৈ হ'ব, বা কংগ্ৰেছ আৰু APHLCয়ে সদায় আইডিঅলজিকেল ডিফাৰেঞ্চেছ আছিলে, আজি একজোট হৈ গ'ল। তো এতিয়া ইয়াৰ আউটকাম কেনেকৈ হ'ব সকলোৱে সপাই ভাবি আছে। সেইকাৰণে মই অলপমান ক'ব বিচাৰিছোঁ সেইটো বিষয়ে। আজি যদি আমি এলায়েন্সত আহিছোঁ, একেলগে এই বস্তুটো কৰিব আহিছোঁ যদি মেইনলি ফৰ ওৱান ৰিজন কি আমি বিচাৰোঁ যে আমি BJPক আমি হৰুৱাওঁ এই ইলেকশ্যনত আৰু BJPক একাউণ্টেবল হেল্ড কৰোঁ ফৰ অল দ্য ৰং থিংছ, অল দ্য অন্যায় যোনখিনি তেওঁলোকে পাব্লিকৰ ওপৰত কৰিছে, বি ইট ফাইনেন্সিয়েলি আমাৰ ইকনমিকেল ক্ৰাইচিছ হৈ গৈছে এতিয়া, বি ইট হেল্থ ৱাইজ, বি ইট এডুকেশ্যন ৱাইজ, গোটেইটোতে ইমান বেছি দুৰ্নীতি হৈছে য'ত আমি এতিয়া যদি তেওঁলোকক একাউণ্টেবল হেল্ড নকৰোঁ তেনেহ'লে আমি আগন্তুক কেতিয়া কৰিব পাৰিম ঠিক নাই। চ' এতিয়া সেইটোৰ কাৰণে আমি একজোট হৈছোঁ। আৰু এইটোৰ মাজত আকৌ ক'ব বিচাৰোঁ যে হয় বহুতখিনি মানুহে চাগে ভাবি আছে, আমাৰ স্পেচিয়েলি আমাৰ নন ট্ৰাইবেল ভাইহঁত চবে ভাবি আছে চাগে যে APHLC যদি পাৱাৰত আহি যায় তেনেহ'লে আমাৰ কি হ'ব বা আমি কি কৰিম তাৰপিছত। তো আমি ক'ব বিচাৰোঁ যে আমি APHLCয়ে হওক বা আমি কংগ্ৰেছে হওক, আমি একো এগেইনষ্ট দ্য কনষ্টিটিউশ্যন গৈ পিনি আমি নকৰোঁ। আমি এতিয়াও কনষ্টিটিউশ্যনৰ ৰক্ষা কৰিবলৈ কাৰণে আমি এই ফাইটটোত আছোঁ। আৰু আগতো আমি এই বস্তুখিনি যাতে একো অন্যায় নহয় কাৰো ওপৰত, আকৰ্ডিং টু দ্য কনষ্টিটিউশ্যন, আকৰ্ডিং টু দ্য ল, যোনটো ৰাইট হয় সেইটোৰ কাৰণে আমি কংগ্ৰেছে সদায় থিয় হৈ আছোঁ আৰু আগৰ দিনতো সেইটো কাৰণে থিয় হৈ থাকিম। চ' সেইকাৰণে মই সকলোকে মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যে আপোনালোকে এবাৰ আমাৰ ডিফু এলেট JI কাঠাৰক ভোট দি জিকায় আৰু বোকাজান এলেট আমাৰ ৰতন ইংতিছাৰক জিকায় আৰু হাওৰাঘাট সমষ্টিৰ পৰা সঞ্জীৱ তেৰণক জিকায় আৰু আমৰি সমষ্টিৰ পৰা বিক্ৰম হাঞ্চিক জিকায় আৰু ৰংখাং সমষ্টিৰ পৰা আগষ্টিন নিংহিক জিকায়, যাতে আমি আকৌ পুনৰ ভাল কাৰ্বি আংলং এটা আমি যাতে সৃষ্টি কৰিব পাৰোঁ য'ত আমি সকলোৱে শান্তিত আছিলোঁ। এটলিষ্ট আমাৰ মাজত ধৰ্মৰ নামত বা জাতিৰ নামত আমাৰ মাজত ভেদভাৱ নাছিলে, যোনটো আমি খুব বেছি দেখা হৈছোঁ এতিয়া। আৰু ডেভেলপমেণ্ট যোনটো BJPয়ে বাৰে বাৰে কৈ আছে আমি সকলোৱে গম পাওঁ, চব কাগজতে আছে। আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ শেষ কৰি দিছে। চ' সেইটোৱে থাকিলে মই বাৰে বাৰে কৈ আছোঁ, কিন্তু অনুৰোধ কৰিছোঁ যে আপোনালোকে সকলোৱে খুব ভাবি চিন্তি এবাৰ যাতে ভোট কৰে। APHLCৰ কথা মই ক'ব নোৱাৰোঁ, কিন্তু হয় কি কাৰণে কি তেওঁলোকে এতিয়া এলায়েন্সত আছে, তেওঁলোকে নিজে কোনো আগবাঢ়ি গৈ পিনি একো ডিচিশ্যন ল'ব নোৱাৰিব। আমি সকলোতে কংগ্ৰেছে আগৰ পৰাও আমি সকলোৰ লগতে থিয় হৈ আছোঁ, আগৰ দিনতো সকলোৰ লগতে থিয় হ'ম যাতে একো ধৰণৰ অন্যায় নহয়। মুঠতে আমি সেইটোৰ কাৰণে কাম কৰিম। আৰু মই যেনেকৈ কৈছোঁৱে আগৰ পৰা কনষ্টিটিউশ্যনৰ হিচাপত যি হয়, কনষ্টিটিউশ্যনৰ মতে যি হয় সেইটোহে হ'ব। সেইটোৰ এগেইনষ্টত গৈ পিনি একো একশ্যন লোৱা নহ'ব কাৰো এগেইনষ্টত। আপুনি যদি মোক এটা চিটিজেন হিচাপে বিচাৰিছে সুধিছে যদিও মই কংগ্ৰেছৰ হয়, কিন্তু হ'লেও বিফৰ অল দেট মই এটা ভেৰি কনচাৰ্ণ চিটিজেন অফ কাৰ্বি আংলং হয়। আৰু সেইটোৰ কাৰণে মই একচুৱেলি পলিটিক্সতো নামিছোঁ। চ' মই ভাবোঁ যে ডেভেলপমেণ্ট যোনটো আপুনি কৈছে ডেভেলপমেণ্ট হৈছে, মই মানিছোঁ হৈছে, কিন্তু ডেভেলপমেণ্টৰ মাইনা কি হয়? অনলি ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট ইজ নট কল্ড ডেভেলপমেণ্ট।
আৰু সেই ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্টটো কোনটো লেভেলত হৈছে আমি সকলোৱে গম পাওঁ, বা ক'ত হৈছে আমি সেইটোও গম পাওঁ। চ' এজ এ ভেৰি কনচাৰ্ণ চিটিজেন মই ভাবোঁ যে keeping party aside, keeping everything aside, it's time that we held BJP accountable for all their deeds. আৰু সেইটোৰ কাৰণে মই আজি এলায়েন্স পাৰ্টিকহে মই এলায়েন্স কেণ্ডিডেটকহে মই ভোট দিম, কিয়কি মই বিচাৰোঁ যে বিজেপি গভৰ্ণমেণ্টটোক আমি আঁতৰাওঁ ইয়াৰ পৰা।